মানে বন্ধুসকল গুড মৰ্ণিং। তো ভিডিঅ'ত থামনেল লিখি আপোনালোকে গম পাইছে যে ভিডিঅ'টো কি পাব। মানে ৰাতিপুৱা আমি দৌৰিব আহিছোঁ। তো চাওক কিমান ডাঙৰ ফিল্ড এখন তিনিটা আহিছে আহিছে আৰু বহুত দিন ব্লগ বনোৱা নাই, তো ভাল লাগে না আজি কিবা। ৰাতিপুৱা আৰ্মি ফিল্ডত দৌৰিব আছোঁ। তেতিয়া আমি আৰ্মি হ'ব পাৰোঁ আৰু দেশখন ৰক্ষা কৰিব পাৰোঁ। তো ভিডিঅ'টো চাই দেখিব, বেছি ভাল নাপাব পাৰে, কাৰণ আজি ফিল্ডখনে দেখাম, বাকী একো নকওঁ। ব্লগ কৰি আৰম্ভ কৰোঁ। তো মানে আকাশখন কি বঢ়িয়া হৈছে বাপ্পা ঐ। নেকি আহি মাৰি দিছে আশীৰ্বাদ কৰিব যাতে এই দুটাই চাকৰি পায়, মোৰ চাকৰি পায় লগত, আৰু যাতে আমাৰ দেশখন ৰক্ষা কৰিব পাৰোঁ। আৰ্মিত হওক বা কি হৈছে সিহঁত খালি হ'লে আৰু চাকৰি এটা দেশখন ৰক্ষা কৰিব পাৰোঁ। তো মানে চাক বহুত ডাঙৰ সেই ফিল্ড হয়, আৰু মানে সেইখন চাওক জাপ আমি লং জাপ মাৰোঁ। কালি 12 ফুট মাৰিছোঁ। তো মানে কালি মই 12 ফুট মাৰি দিছোঁ, আজি আৰু 14 ফুট মাৰিব পাৰোঁ নাচাওঁ। নলীটো নাহে আৰু চেষ্টা কৰিলে পাৰিম। তো ভিডিঅ' চাই কিবা লাগে তো বলক, সেইটো আগতে কৈছোঁ মই আৰম্ভ কৰোঁতে আৰু একবাৰ আৰম্ভ কৰোঁ। আমি এতিয়া 1600 পাক দৌৰিম, মানে 1600 কিলোমিটাৰ দৌৰিম, মানে 8 পাক। তো ৰ'দো দি আছে, কিবা অকণমান আৰু মানে মোৰ বেমাৰো হৈছে। তো এতিয়া আমাৰ পূৰা দৌৰা পাৰে। তো কি নাম আছিলে? হিমা দাস। হিমা দাস তো ভিডিঅ'টো চাই থাকিব, কেনেবা গম নাপাওঁ।